হেল্ল' বন্ধু, আশা কৰোঁ আপুনি ভালে আছে। আজি আমাৰ ফ'ৰস্ক্ৰীনৰ মেটাফৰ্চৰ আজিৰ লেটেষ্ট আপডেট লৈ আহিছোঁ। আৰু আমাৰ যিহেতু $0.25 লঞ্চ হোৱা আমাৰ একোটা ফ'ৰস্ক্ৰীন আজি আমাৰ অহা 22 তাৰিখে $2 হ'বলৈ গৈ আছে। আৰু তাৰ বাবে মোৰ তৰফৰ পৰা সকলো হোল্ডাৰ্ছক কংগ্ৰেচুলেশ্যন। আৰু আহি থকা দিনত আমাৰ অ'পেন মাৰ্কেটত অহা আমাৰ কেইদিনমানৰ ভিতৰতে ফ'ৰস্ক্ৰীন এটেণ্ড হৈ যাব। আৰু আমাৰ 25 টকাৰ কইনছ আজি 150 টকাৰ ওপৰত আমাৰ প্ৰফিট হৈছে। যিহেতু আৰু আমাৰ প্ৰফিট হ'বলৈ বাকী আছে, আৰু যিমান দিন যাব সিমান আমাৰ কাউণ্টিং হ'ব কিমান পাৰ্চেণ্ট প্ৰফিট হয়। আৰু বিস্তাৰিত ভিডিঅ' এইটো চেনেলৰ মাজেদি আপুনি যদি চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু পৰৱৰ্তী সকলো আপডেট আপুনি পাবলৈ ভিডিঅ'টো এটা লাইক দি আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ ফ্ৰেণ্ডে ভিডিঅ'খন চাব পাৰে। আৰু আমাৰ আশা আৰু আমাৰ ভিডিঅ' বনোৱাৰ যি এটা হেৰি আছে এইটো যাতে আমাৰ ফুলফিল হয়। গতিকে আজি আহক আমি বিস্তাৰিত ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। যিহেতু আমাৰ অহা পৰহি 22 তাৰিখে আমাৰ ফ'ৰস্ক্ৰীনৰ দাম $2 হ'বলৈ গৈ আছে। গতিকে $2 হৈ যোৱাৰ লগে লগে আমাৰ 4th নম্বৰ বিগ ব্লকটো ষ্টাৰ্ট হৈ যাব। বৰ্তমান 3 নম্বৰ বিগ ব্লক চলি আছে, আৰু বিস্তাৰিত ভিডিঅ'ত আমি দেখুৱাই দিম। আৰু আমাৰ ফ'ৰস্ক্ৰীন যিহেতু থাৰ্ড বিগ ব্লক বৰ্তমান থাৰ্ড বিগ ব্লকৰ আমাৰ 10 নম্বৰ মাইনৰ ব্লক চলি আছে। 42,71,540টা কইনছ এইটো আমাৰ কমপ্লিট হৈ যোৱাৰ লগে লগে আমাৰ ফ'ৰস্ক্ৰীনৰ দাম $2 হৈ যাব। আৰু যিহেতু আমাৰ ফ'ৰস্ক্ৰীন 96 লাখ ফ'ৰস্ক্ৰীন যেতিয়া আমাৰ কমপ্লিট হ'ব, চেলিং হৈ যাব, তেতিয়া আমাৰ ফ'ৰস্ক্ৰীনৰ দামটো বাঢ়ি যাব। মাত্ৰ আমাৰ 29 পৰা 30 লাখ ফ'ৰস্ক্ৰীন চেলিং হ'বলৈ বাকী আছে। এইটো অতি আমাৰ সোনকালে 2-3 দিনৰ ভিতৰত কমপ্লিট হ'বলৈ গৈ আছে। আৰু আমাৰ 4th নম্বৰ বিগ ব্লকৰ আমাৰ ফাৰ্ষ্ট মাইনৰ ব্লকটো ষ্টাৰ্ট হৈ যাব। আৰু ফাৰ্ষ্ট মাইনৰ ব্লকত আমাৰ বেছি কইনছ নাই, এইটো চাব পাৰিছে। 4.1 এইটো 37,15,654, যিহেতু 37,15,654টা কইনছ আছে। আৰু আপুনি যদি $100 কিনে তেনেহ'লে মাত্ৰ 25টা কইনছ পাব। আৰু বৰ্তমান যদি আপুনি আজি বা কালিৰ ভিতৰত ফ'ৰস্ক্ৰীনটো কিনি লয় $100 আপুনি বৰ্তমান 27টা কইনছ পাব। আৰু এইটো আমাৰ দুদিনৰ মাত্ৰহে, দুদিনৰ কাৰণে। দুদিনৰ পিছত আপুনি মাত্ৰ 25টা কইনছ পাব যদি আপুনি কিনিবলৈ বিচাৰে। গতিকে আমাৰ সুবিধাখন আৰু বেছি দিন নাই। যদি আপুনি ফ'ৰস্ক্ৰীনৰ পৰা টকা ইনকাম কৰিব বিচাৰিছে তেনেহ'লে অতি সোনকালে ফ'ৰস্ক্ৰীনটো কিনি লওক। আৰু আমাৰ লগত যোগাযোগ কৰিব পাৰে। ডিছক্ৰিপশ্যনত আপুনি ৰেফাৰেল লিংক পাই যাব আৰু কণ্টেক্ট নম্বৰ পাই যাব। আপুনি ডাইৰেক্ট যোগাযোগ কৰক, আমাৰ পৰা সম্পূৰ্ণ সহযোগিতা আপোনাক কৰোৱা হ'ব। গতিকে আহক আজি আমাৰ ফ'ৰস্ক্ৰীনৰ আপডেটটো চাওঁ। আৰু ফুল ছাপ্লাইটো চাব পাৰিছে 86.89% হৈ গৈছে, যেতিয়া আমাৰ 87.50% হৈ যাব লগে লগে আমাৰ ফ'ৰস্ক্ৰীনৰ ৰেটটো $2 হৈ যাব। আৰু হোল্ডাৰ্ছটো চাব পাৰিছে আমাৰ লাগাতাৰ বৃদ্ধি হৈ আছে। 2,32,930টা আমাৰ ফ'ৰস্ক্ৰীনৰ হোল্ডাৰ্ছ হৈ গৈছে। গতিকে দিনে দিনে ফ'ৰস্ক্ৰীনৰ হোল্ডাৰ্ছো আমাৰ বাঢ়ি আছে। যিহেতু আমাৰ 2,33,000 ফ'ৰস্ক্ৰীন অলৰেডি হ'বই, মাত্ৰ অলপ সময়ৰ অপেক্ষা। আৰু কাৰেণ্ট ছাপ্লাইটো চাব পাৰিছে 40,67,28,665টা কইনছ আমাৰ চেলিং হৈছে। আমাৰ যিহেতু চেলিং 40,96,000 যেতিয়া কইনছ আমাৰ চেলিং হ'ব, তেতিয়া আমাৰ ফ'ৰস্ক্ৰীনৰ দামটো $2 হৈ যাব। মাত্ৰ আমাৰ 29 লাখ ফ'ৰস্ক্ৰীন চেলিং হ'বলৈ বাকী আছে। আৰু আপুনি ফুল ছাপ্লাইটো জানেই, আমাৰ মাল্টি মাইনিঙত 80% ফ'ৰস্ক্ৰীন আমাৰ ৰখা হৈছে। তাৰে ভিতৰত 46,81,14,286টা কইনছ। গতিকে আমাৰ $1 বৰ্তমান কইনছ আছে 0.55 FMS। গতিকে আমি যদি $1 আমি কেলকুলেশ্যন কৰোঁ $1 কিমানটা কইনছ আমাৰ পাম, গতিকে তেনে হিচাপত আমি মাত্ৰ 0.55% আমি পাম। গতিকে আমি ধৰিবলৈ গ'লে হাফ কইনছ পাম। গতিকে আমাৰ অতি সোনকালে এইটো 0.50 হৈ যাব যেতিয়া আমাৰ ফ'ৰস্ক্ৰীনৰ দামটো $2 হৈ যাব।
আশা কৰোঁ আপুনি ভিডিঅ'টোৰ মাজেদি অলপ হ'লেও আপুনি আইডিয়া এটা পাইছে ফৰ্চকুইনৰ বিষয়ে। আৰু যদি ফৰ্চকুইনৰ বিস্তাৰিত ভিডিঅ' আপুনি বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সকলো ফ্ৰেণ্ডে আপোনাৰ সকলো পৰিস্থিতিতে আপুনি ভিডিঅ'খন চাব পাৰে। গতিকে আমাৰ আজি এইখিনিয়ে বিস্তাৰিত, বেলেগ ভিডিঅ'ত আমি লগ হ'ম নিশ্চয়। থেংক ইউ, জয় মাতা।